এইটো কৰ্ড ছেট কেনেকুৱা লাগিছে বাৰু? এইটো গিফ্টৰ কাৰণে কিনিছিলোঁ। এজনী সৰু ছোৱালীৰ কাৰণে 12-13 বছৰীয়া ছোৱালী কৰ্ড ছেট এটা কিনিছিলোঁ। ভাল লাগিছে ন? ধুনীয়া টপটো আৰু ফ্ল'ৰেল প্ৰিণ্টৰ হয়। ফ্লাৱাৰ্ছখিনি থাকিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ফ্লাৱাৰবোৰ ভালো পায়। এই তুলনি বিয়াখনত গৈছিলোঁ কালি আৰু এইজনী হৈছে অকণমানি কইনাজনী দেই। আৰু মই প্ৰথমতে গৈ আমি স্নেক্স চাহ তাহ মিঠাই চিঠাই খালোঁ। তাৰপিছত লাঞ্চৰ টাইমত যোৱাৰ কাৰণে ভাতটোৱে খাই দিলোঁ আৰু পটককৈ। আৰু তাৰপিছত খাই মেলি ছোৱালীৰ কইনাৰ ওচৰত চবগুটি খাবলৈ বহিছিলোঁ অকণমান টাইম। আৰু চাওকচোন ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, যদিও তুলনি বিয়া একদমেই বৰ বিয়াৰ নিচিনা ডেক'ৰেশ্যন কৰিছে। ফটোগ্ৰাফাৰ আহিছে, ফটোশ্বুট কৰি আছে, ভিডিঅ' শ্বুট কৰি আছে। মানে চব ফালৰ পৰা বিয়াখন ডাঙৰ বিয়া ফিল হ'ল, মানে বৰ ভাল লাগিলে। আৰু তাতকৈ বেষ্ট মোৰ লাগিলে তাতে মানে শ্ৰদ্ধাঞ্জলিৰ কাৰণে জুবিন দাৰ একদম ধুনীয়াকৈ এখন ডাঙৰ ফটো দি তাতে ধূপ চাকি দি থৈছিলে, চবেই গৈ সেৱাও কৰিছিলে। আৰু আইটেমটোৰ কথানো কি ক'ম, ইমানেই ধুনীয়া আইটেম আছিলে। মটন আছিলে, মাছ আছিলে আৰু ভেৰাইটিজ আইটেমছেই আছিলে। তাৰপিছত মই তেওঁলোকৰ নিজৰ ৰিলেটিভছৰ মানুহখিনিৰ লগত অলপ চা চিনাকি হ'লোঁ, ফটো উঠিলোঁ, ইমান ভাল লাগিলে। এইটো হৈছে মোৰ গিফ্টটো, কেনেকুৱা লাগিলে জনাব।